আজি হৈছে ফাকুৱাৰ প্ৰথমটো দিন। আমি ওলাইছোঁ নামঘৰলৈ বুলি। আমাৰ শাখাৰ মানুহখিনিয়ে লগ হৈ যিহেতু নগৰ কীৰ্তন কৰা হয়, সেইকাৰণে গোটেইখিনি ওলাই আহিছোঁ একেলগে। বহুত বেছি ভাল লাগে এনেকুৱা, ইমান ধুনীয়াকৈ সাজ পোছাক পিন্ধি আহিছে চবেই আৰু মুখকেইখন চাব লগা হৈছে। বিভিন্ন কালাৰৰ ফাকুৱাৰে একদম ভৰি আছে আৰু ৰাস্তাৰে গ'লে দূৰ হয় কাৰণে আমি কিছুমান মানুহৰ ঘৰলৈ পথাৰ হৈ গৈছোঁ আৰু যি পাৰিছোঁ নোৱাৰিছোঁ হোলী গীত গাইছোঁ, ফূৰ্তি কৰিছোঁ, আনন্দ কৰিছোঁ। বহুত বেছিয়ে ভাল লাগে এনেদৰে। আৰু সেৱা কৰাৰ সময়ত আমি সকলোৱে একদম বহুত বেছি ফাকুৱা দিওঁ আৰু আজিৰ দিনটো যিহেতু কোনেও বেয়া নাপায়, পৰালৈকে ধেমালিখিনি কৰোঁ আৰু মুখকেইখন চাব লগা হৈছে চবৰে। নগৰ কীৰ্তন কৰি আহি আমি নামঘৰত অকণমান সময় নাম ধৰিলোঁ। বহুত বেছি ভাল লাগিব। এই নামেৰে যিহেতু আজিৰ দিনটো সমাপ্তি কৰা হ'ব। তাৰপিছত আমি প্ৰসাদ খালোঁ। প্ৰসাদ খাই পেলাই বহি আছোঁ আৰু ইয়াত খিচিৰিও দিয়া হ'ব, যিহেতু ঘূৰি আহি মানুহবিলাকৰ ভাত বনাবৰ সময় নহয়। ইয়াতে খিচিৰি দিলে আলু ভাজি, বিলাহী টক চাটনিৰে খিচিৰি খালোঁ আৰু